নমস্কাৰ বন্ধুসকল, সকলোকে ধন্যবাদ জনাইছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ বাবে আৰু ইমান ধুনীয়াকৈ মৰম দিয়াৰ বাবে। তো আজি চাওক, আজি আমি যোৱা নেক্সট ভিডিঅ'টোত আমি আলোচনা কৰিছিলোঁ RSGIO24ৰ কেনেকৈ লিংকটো শ্বেয়াৰ কৰা যায়। তো আজি আমি জানিম কেনেকৈ এই লিংকটো শ্বেয়াৰ কৰাৰ পাছত ৰেজিষ্ট্ৰেশ্যন কৰা যায় আৰু লগইন কৰা হয়। তো লগইন কৰাটোৰ বিষয়ে আমি আজি চাম। তো ইয়াতে চাওক, RSGIO24ৰ লিংক যিটো আছে সেইটো এনেকৈ আহি যোৱাৰ পাছত যিটো ইয়াতে থাকে লিংকটোত আমি জাষ্ট টাচ কৰি দিম। দিয়াৰ পাছত ক্ৰোম বা যিকোনো আপোনাৰ ৱেবছাইটত জাষ্ট ওৱান্স কৰি আপোনালোকে এইটো অ'পেন কৰিব। পেজখন কৰাৰ পাছত তললৈকে যাব, যোৱাৰ পাছত ইয়াতে আহি যাব। চাওক, আপোনাক যোনে দিছিল তো সেই ব্যক্তিজনৰ ফোন নাম্বাৰটো, মানে স্পনচাৰ ID যিজনে আপোনাৰ লগত শ্বেয়াৰ কৰিছে তেখেতৰ ফোন নাম্বাৰটো বা ID নাম্বাৰ বুলি কয়, যিটো কয়। তো স্পনচাৰ ID বুলি ইয়াতে আহি যাব ফোন নাম্বাৰটো, আৰু নেক্সট স্পনচাৰ নেম মানে তেখেতৰ নামটো আহি যাব। তো ইয়াতে চাওক, নেক্সট কি কৰিব লাগিব, আপোনাৰ ফুল নেমটো ইয়াতে দি দিব। তো ইয়াতে ফুল নেমটো দিব, দিয়াৰ পাছত আপোনালোকে ইমেইল IDটো নিজৰ দি দিব। এইটো আপোনালোকৰ গুগল প্লে ষ্ট'ৰত থাকিব যদি নাজানে, আৰু যদি জানে তো ভাল কথা। তো যিকোনো ইয়াতে ইমেইল IDটো দি দিব। নেক্সট চাব, মোবাইল নাম্বাৰটো দি দিব, মেল ফিমেল চিলেক্ট কৰিব, তাৰপিছত ডেট অফ বাৰ্থটো দি দিব, পিনক'ডটো দি দিব আপোনালোকৰ যিটো হয়। তো তাৰপিছত কি আছে আমাৰ ক্ৰিয়েট এ পাছৱৰ্ড। তো পাছৱৰ্ড এটা যিকোনো আপোনালোকৰ মনত থকাকৈ দি দিব। তাৰপিছত টাৰ্ম এণ্ড কণ্ডিশ্যনৰ ইয়াতে যায় ক্লিকটো কৰি দিব। দিয়াৰ পাছত ইয়াতে ছাইডত আহিছে ৰেজিষ্টাৰ নাও। তো ৰেজিষ্টাৰ নাও কৰি দিব। দিয়াৰ পাছত যিহেতু মোৰ আগতে ৰেজিষ্টাৰ কৰা আছে তো মই এইখিনি নকৰোঁ আৰু। তো ৰেজিষ্টাৰ নাও কৰি দিয়াৰ লগে নেক্সট পেজখনত আপোনালোকৰ যিটো আপোনালোকে ফোন নাম্বাৰ দিছিল ইয়াতে সেইটোৱে ID নাম্বাৰ হৈ আহিব, আৰু পাছৱৰ্ড যিটো আপোনালোকে থৈছে তো সেইটোৱে পাছৱৰ্ডে আহিব। তো নেক্সট ইয়াতে যেতিয়া ৰেজিষ্টাৰ হৈ যাব তাৰপিছত এইটো পেজখন কাটি দিব, মানে মিনিমাইজ কৰি দি পেলাই এনেকৈ ক্লিয়াৰ কৰি দিব। তাৰপিছত প্লে ষ্ট'ৰত যাব। প্লে ষ্ট'ৰত গৈ পেলাই আপোনালোকে RSGIO24 বুলি এপছটো চাৰ্চ কৰিব। কৰিলে এই এপছটো অন হ'ব। এই এপছটো যেতিয়া আহিব তেতিয়া ইনষ্টল কৰি ল'ব। ফাৰ্ষ্ট টাইম ইনষ্টল কৰি ল'ব এই এপছটো। তাৰপিছত এই এপছটো ইনষ্টল কৰাৰ পাছত অ'পেন কৰিব। অ'পেন কৰাৰ লগে লগে এনেকৈ আহিব, আপোনালোকে চাই লওক। তো ইয়াতে নেক্সট কৰিব। নেক্সট কৰাৰ পাছতে অন হ'ব। আপোনালোকৰ ইয়াতে খুজিব ID নাম্বাৰটো আৰু পাছৱৰ্ডটো। তো যিটো ফোন নাম্বাৰ আছিলে এইটোৱে আপোনালোকৰ ID নাম্বাৰ। তো ইয়াতে ID নাম্বাৰটো দি দিব, আৰু পাছৱৰ্ড যিটো দিছিল সেইটোৱে আপোনালোকে দি দিব। নেক্সট ইয়াতে লগইন কৰি দিব। দিয়াৰ পাছত বাকীখিনিতো নেক্সট মোৰ আগৰ ভিডিঅ'ত দিয়াই আছে, তো আপোনালোকে তাত চাই ল'ব আৰু টাস্কবিলাক কমপ্লিট কৰি থাকিব, আৰু সদায় ঘৰতে বহি পেলাই ইনকাম লৈ থাকক। তো আৰু ঘৰতে থাকক, সুস্থ থাকক, আৰু ক'ভিডৰ পৰা বাচি থাকক। ধন্যবাদ।